হেল্ল' গাইজ, মই মাইনা মোৰ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। গৰম যিহেতু বহুত পৰিছে, গতিকে অলপ নদীৰ কাষৰ ফালে ফুৰিবলৈ ওলাই আহিলোঁ। এফালে বাইদেউ আৰু বেটা আৰু মাহীৰ ছোৱালী এগৰাকী আহিছে আৰু এইফালে মই আহিছোঁ। আৰু এনেকুৱা গৰমত অলপমান নদীৰ কাষত ফুৰিবলৈ আহিলে মনটো ভাল লাগে। আৰু আমাৰ ওচৰতে যিহেতু ব্ৰহ্মপুত্ৰ নদীখন আছে, গতিকে নদীৰ কাষৰ ফালে ওলাই আহিলোঁ। আৰু এইফালে অলপমান তলৰ ফালেও নামি গ'লোঁ, নদীৰ ওচৰৰ ফালে। তাৰপিছতে এইফালে নদীৰ বিপৰীত ছাইডত এনেকৈ মাটিৰ বস্তু কিবা কিবি বনাই আছে, সেইখিনি অলপমান ভিডিঅ' কৰি থ'লোঁ। আৰু এইফালেও আৰু এখন দোকান আছে, ইয়াতে বস্তু অৰ্ডাৰ দিলে তেখেতসকলে অৰ্ডাৰ লয়, গতিকে ইয়াতে অৰ্ডাৰ দিব পৰাও যায়। তাৰপিছত এইফালে আহি পিনে বেটাই গোমধান খাওঁ ক'লে, গতিকে গোমধান লৈ ল'লোঁ। অৱশ্যে আমিও খালোঁ গোমধান, খাই ভাল লাগিলে। গোমধানকেইটা নেমু মছলা চব লগাই দিছে তাতে, খাবলৈ বিৰাট টেষ্টি হয়। কোনে কোনে খাই ভাল পায় জনাবচোন। তাৰপিছতে আৰু অলপ দূৰ আহি পিনে বেটাই আইচক্ৰীম খাম ক'লে, তাতে আইচক্ৰীমো লৈ ল'লোঁ। Nunu, কি খাইছা? আৰু এইফালে ঘৰলৈ উভতি অহা সময়ত জয়গোবিন্দত সোমালোঁ আৰু বেটাই এইফালে লিচি খালে আৰু ঘৰৰ কাৰণে দৈ লৈ ল'লোঁ। আৰু এইফালে এয়া হনুমান মন্দিৰ হয়, আগফালৰ পৰা আহিলোঁ, গতিকে ভিডিঅ' অকণমান কৰি থ'লোঁ। আৰু লগতে এই ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে।